নমস্কাৰ মহান্তনু। আজি লখিমপুৰৰ বিহপুৰীয়াৰ ৰিচিপশ্যন এটাত কাম কৰিবলৈ আহিছিলোঁ। আহি পোৱাৰ লগে লগে দয়াই ক'লে তোমালোকে গৈ ভাতকেইটা খাই লোৱা। সেইবাবে খাবলৈ আহিলোঁ। খাবলৈ আহি দেখিলোঁ ডিছৰ লগতে কলপাতো দিছে। দেখি মই লগে লগে দৰাক সুধিলোঁ, মানুহৰ টাৰ্গেট কিমান? দৰাই লগে লগে ক'লে 1500 বোলে। মই বোলো আচৰিত। 1500 মানুহৰ বাবে এনেদৰে কলপাত যোগাৰ কৰাটো আজিৰ দিনত সৰু কথা নহয় দেই ৰাইজ। বাকী যি কি নহওক, বহুদিনৰ মূৰত কলপাতত ভাত খাবলৈ পালোঁ। ডিছখন লৈ চালাড, নেমু, বাঁহগাজৰ চাটনি, পদিনাৰ চাটনি, বৰ, ভাত, পোলাও, দালি, ছাগলী মাংস, মাছ, মিক্স ভেজ, কঁঠালৰ চব্জি, এফালৰ পৰা সকলো লৈ গ'লোঁ। শেষত পিছে চিলি পনীৰো আছিল দে ৰাইজ। মই পিছে নল'লোহে। মাছ মাংস থকাৰ পাছত পনীৰনো কিহৰ দৰকাৰ? একেবাৰে শেষত কাষ্টাৰ্ড আছিল। মোৰ এখন হাতত ফোন আছিল আৰু এখন হাতত ডিছখন আছিল। সেইবাবে ৰাজদীপকে ক'লোঁ, তই বোলো মোৰ বাবে বাতি এটা লৈ আহ। খানা পিছে বহুত টেষ্টি হৈছিল দে ৰাইজ। ছাগলী মাংসটো কি ধুনীয়া আছিল মানে। ৰাতিপুৱা 9টামান বজাতে ঘৰৰ পৰা ওলাইছিলোঁ। মানে আমাৰ ঘৰৰ পৰা ইয়ালৈ প্ৰায় 3 ঘণ্টামান লাগে। সেইবাবে ৰাতিপুৱা ঘৰত একো খোৱাও নাছিলোঁ। এতিয়া একদম জুতিয়ে জোখাই পাইছোঁ। সেইবাবে ভালকৈ খাই লওঁ। বাৰু আজিলৈ ইমানেই। বাই।